দাদা অকমান ৰবাচোন এক্সকিউজ মি কওকচোন মানে মোৰ গাড়ীখন বন্ধ হৈ গ'ল ষ্টাৰ্টো হোৱা নাই ইয়াতো মেকানিকো নাই বন্ধ হ'ল চাগে ৰবা মই এটা মেকানিকক মাতি দিছোঁ বিকাশ তুমি ক'ত আছা মই গেৰেজ বন্ধ কৰিবলৈ ওলাইছো তুমি তিনিআলিলৈ আহাচোন কাইলৈ আলহী আহিব মোৰ বজাৰ আছে ইফালে গধূলো বিকাশ তোমাৰ বজাৰৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়া মই যেনেকৈ নহওক তোমাৰ বজাৰ কৰি দিম হয় নেকি ঠিক আছে মই গৈ আছো ঠিক আছে আহা তুমি অকণমান ৰখি দিয়া মোৰ লগৰ ল'ৰা এজন আহি আছে ভাল কৰি দিব ঠিক আছে দাদা ধন্যবাদ দাদা দাদা এইখিনি পইচা লওক দাদাক দি বাকীখিনি আপুনি লৈ ল'ব নাই ভণ্টি পইচা দি কেনে লাজ দিব একো নহয় দিয়ক লওক বিকাশ মোৰ ভাল বন্ধু সি কেতিয়াও পইচা নলয় আৰু এজনী অসহায় ছোৱালী বিপদৰ পৰা ৰক্ষা কৰাটো মোৰ বাবে আশীৰ্বাদ এতিয়া ৰাতিও হ'ল যোৱা ঠিক আছে দাদা বিকাশ বলা দাদা আপোনাৰ নাম্বাৰটো দিব নেকি ঠিক আছে লোৱা ঠিক আছে আহিছোঁ থেংক ইউ যোৱা আৰু সেইদিনাৰে পৰা ৰীতা আৰু ৰাজৰ মাজত ফোনত কিছু কথা বতৰা চলি থাকিল আৰু এনেকৈ ৰীতাই এদিন ৰাজক লগ কৰিব বিচাৰিলে হেল্ল' ৰাজদা তুমি ক'ত আছা ঘৰতে আছোঁ ভালে আছা ভাল দিয়া ৰাজদা আপোনাক বাৰু মই এবাৰ লগ কৰিব পাৰিমনে পাৰিবা কিয় নোৱাৰিবা কিন্তু কিয় নাই নাই এনেই অলপ কথা পাতিম হয় নেকি বাৰু ঠিক আছে দিয়া তেন্তে আহিবা হ'ব দিয়া দিয়া ঠিক আছে
ৰাজদা এই চিৰসেউজ ৰঙীন পৃথিৱীখনত মই জীয়াই থাকিবলৈ তোমাৰ হৃদয়ত মোক অকণমান ঠাই দিবানে? মোৰ জীৱনত তোমাতকৈ ভাল আৰু সাহসী হয়তো মই কেতিয়াও নাপাওঁ। ৰীতা, এয়া কেতিয়াও সম্ভৱ নহয়, কাৰণ তুমি হৈছে এজনী ধনী ঘৰৰ ছোৱালী আৰু মই হৈছোঁ এজন খেতিয়কৰ ল'ৰা। প্লিজ ৰাজদা, মোৰ এই অনুৰোধটো তুমি ৰাখা। ৰীতা, তাতকৈ ডাঙৰ কথা হৈছে মই ৰাজ আহমেদ, তুমি ৰীতা হাজৰিকা। এয়া তুমি ভবা এই সম্পৰ্কটোৰ শেষ কিমান ভয়ংকৰ হ'ব। ৰাজদা, ভাল পোৱাই উচ্চ নিচ জাতি ধৰ্ম এইবোৰ বিচাৰি নাহে। আজিলৈকে মোৰ সিদ্ধান্তত দাদা আৰু বৌয়ে কেতিয়াও অন্তৰা হৈ থিয় দিয়া নাই। জানো ৰীতা, কিন্তু মোৰ ভয় লাগে। তোমাৰ যোগ্য হ'ব পাৰিলেও তোমালোকৰ দাদা আৰু বৰ যোগ্য হ'ব পাৰণে নাই। ৰাজদা, তোমাৰ মোৰ ওপৰত বিশ্বাস নাই? আছে ৰীতা, আছে। এতিয়া কোৱা যে মই তোমাক ভাল পাওঁ। মই ক'ম, এতিয়া তুমি ক'ব লাগিব যে ৰাজদা, মই তোমাক মোৰ হাত থৈ কৈছোঁ, জীৱনত যিমান ডাঙৰ ধুমুহা আহিলেও মই তোমাক এৰি নাযাওঁ। কোৱা ৰীতা, কোৱা। চাহ ল। চাহ নিলা ন? চাহ একাপ খাবলৈ বৰ মন গৈছিল। লোৱা। দাদা, মোক অলপ পইচা দিয়া, মই শ্বপিং কৰিম। কিমান পইচা লাগে তোক? 10,000। পাগল হৈছা নেকি? ইমান পইচা কিয় লাগে তোক? মোক লাগিবয়ে, দিয়া। ঐ, তোক সেইদিনা 10,000 টকা দিছিলো দেখোন। সেইখিনি এতিয়াও থাকিব নেকি কিবা? আহা, এই লগত নোৱাৰিছো দেই। 5,000 ল। আৰু 5,000 দিয়া। নাইও পইচা মোৰ তাত। বৌ, কোৱাচোন তুমি দাদাক। দিয়ক হে, কিনো ইমান লাগি থাকে। তুমিও যে আৰু 5,000 দিয়ক। আমাৰনো কোন আছে আৰু, তাইয়ে আমাৰ একমাত্ৰ ভণ্টিজনী। ওৰা, তুমি কিন্তু তাইক বহুত লাই দিছা দেই। একো নহয় দিয়ক, আমিনো কাৰ কাৰণে সাঁচিছো, চবতো তাইৰে। হয়, তাই আমাৰ সন্তান, তাই আমাৰ শনি। সকলো সা সম্পত্তিটো তাইৰ বাবে সাঁচিছো। সেইটোৱেতো, যিখিনি কৰিছে আপুনি তাইৰ কাৰণেতো কৰিছে। আৰু এনেকে এবছৰ পিছত ৰীতাৰ দাদাই ৰীতাৰ বিয়া ঠিক কৰিলে।
এজন ডক্তৰৰ লগত। কিন্তু এই কথা ৰীতাই গম পোৱা নাছিল। হঠাৎ এদিন দাদাই ৰীতাক মাতি কথাবোৰ ক'বলৈ ধৰিলে। গীতা, গৈছো ৰ'ব। এই ৰীতা আছেনে ঘৰত? আছে ঘৰত। তাইক মাতি দিয়াচোন। দি আছে ৰ'ব। দাদা মোক মাতিছিলে? মাতিছিলো। মই তোৰ বিয়া ঠিক কৰিছোঁ। ল'ৰাজন ডক্তৰ। সি বহুত ভাল ল'ৰা। দাদা মই বিয়া নহওঁ। কি? কিয় বিয়াটো নোহোৱা? ল'ৰাজন বহুত ভাল, তাতে চৰকাৰী চাকৰিয়াল, তাকো মানসিক ৰোগৰ ডক্তৰ। তাতে আৰু মই ঠিক কৰিছোঁ, মোৰ মান সন্মানৰ কথা আছে, তুমি বিয়া হ'বই লাগিব। দাদা মই মোৰ মনটোক আন কাৰোবাক দি থৈ দিছোঁ। তাৰ বাহিৰে বেলেগৰ কথা মই কল্পনাও কৰিব নোৱাৰো। আৰু আপোনাৰ সন্মানৰ কথা ভাবি আপোনাৰ ভণ্টিৰ আৱেগ অনুভূতিক আপুনি হত্যা কৰিবলৈ বিচাৰিছে নেকি? কি? তই মোৰ আগত ডাঙৰকৈ কথা ক'ব পাৰা হলি? আজি মোৰ কথা অমান্য কৰিব পৰা হলি? মা দেউতা ঢুকোৱাৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছো, আজি মোক ৰিপ্লাই দিব পৰা হলি? বৰা খুদ ভালদৰে জানে আজি তোৰ কাৰণে বৰা আৰু মই কি ত্যাগ কৰা নাই। ৰীতা, তোমাকতো দাদাই ইমান মৰম কৰে, আৰু আজি আমি বিয়া হ'ব 15 বছৰেই হ'ল। আমি সন্তানৰ পৰা বিৰত আছো একমাত্ৰ তোমাৰ কাৰণে। তোমাৰ দাদাই নিজৰ সন্তানৰ দৰে মৰম দিছে তুমি দাদাৰ ওপৰত এনেকুৱা কথা কৈছা। তুমি আমাৰ কাৰণে এইখিনিও ত্যাগ কৰিব নোৱাৰানে? ইমানখিনি ত্যাগ কৰিছে, আৰু মই এতিয়া কি কৰো? মই ইমান অসহায়, ইমান উপায়হীন, আৰু দাদাক মই আজি ইমান ডাঙৰকৈ কলো। আপুনি মোক ক্ষমা কৰি দিব দাদা। নাইও মাজনী, নাকান্দিবি। মই তোক যিখন হাতেৰে ডাঙৰ দীঘল কৰিছো, তোক আজি সেইখন হাতৰে মোক ক্ষমা কৰি দিবি।
আমাৰ নিচিনা সৰু মানুহৰ ঘৰত সিহঁতৰ নিচিনা ইমান ডাঙৰ ঘৰৰ ছোৱালী ক'ত বিয়া দিব? ইমান দুখ নকৰিবি অ, ভাতকেইটা খাই ল। নাখাওঁ মা। খাই লোৱাচোন, ইমান চিন্তা কৰি থাকিব নালাগে দিয়া। খাই লচোন। মই নাখাওঁ। খোৱাচোন বাবা। মা, ৰীতা অবিহনে আদৰুৱা যেন লগা হৈছে অ মা। মই কেনেকৈ জীয়াই থাকোঁ কোৱা মা। কোৱা মা। বোপাই নাকান্দিবিচোন। কোৱা মা। সিহঁত বহুত ডাঙৰ মানুহ, আমাৰ তুলনাত সিহঁত বহুত ডাঙৰ। ইমান দুখ নকৰিবি, ভাতকেইটা খাই ল। এনেকৈ থাকোঁতে ৰীতা আৰু ৰাজুৰ সম্পৰ্কটোৰ বিষয়ে দাদায়ে গম পালে। গম পাই হঠাৎ এদিন ৰাজুক দাদাৰ অফিচলৈ মাতিলে আৰু ৰাজ দাদাৰ অফিচলৈ গ'ল। ছাৰ, ল'ৰা এজন আহিছে, ভিতৰত পঠাই দিম নেকি? অঁ, পঠাই দিয়া। ছাৰ, মোক মাতিছিল? মাতিছিলোঁ। বহাচোন। হ'ব হ'ব ছাৰ, আছোঁ দিয়ক। পিছে তোমাৰ নাম কি? মোৰ নাম ৰাজ আহমেদ। ৰাজ আহমেদ? তুমি তাৰমানে মুছলমান? আৰু তুমি কেনেকৈ সাহস কৰিলা মোৰ ভনীজা হ'বলৈ? তোমাৰ অকাত কিমান? তুমি জানানে মোৰ একমাত্ৰ ভনীৰ এদিনৰ খৰচ কিমান? ছাৰ, আপোনাৰ ভণ্টিৰ এদিনৰ খৰচ হয়তো দিব নোৱাৰিম, কিন্তু আপোনাৰ ভণ্টিক মৰম ভাল পোৱাৰ ক্ষেত্ৰত হয়তো কেতিয়াও কমি নাপায়। ননচেন্স! চুপ থাক। মৰম ভাল পোৱাৰ কাহানী মোক নুশুনাবি। মোৰ ভণ্টিৰ কথা পাহৰি যোৱা। মোৰ ভণ্টিক পাহৰি যাবলৈ তোমাক কিমান টকা লাগে কোৱা? তোমাক কিমান টকা লাগে আৰু এই ব্লেংক চেকখনত চহী কৰি লৈ যোৱা। কিন্তু মোৰ ভণ্টিক আজিৰ পৰা পাহৰি যোৱা। ছাৰ, টকাৰে সকলো কাম কৰিব পাৰিলেও মৰম ভাল পোৱাৰ ক্ষেত্ৰত টকা সদায় হাৰি আহিছে। আৰু এনেকৈ দাদাই ৰাজক কথাবোৰ কোৱাৰ পিছত ৰাজে ৰীতাক লগ কৰি কথাবোৰ ক'বলৈ আৰম্ভ কৰিলে। ৰীতা, আমাৰ বিয়া হোৱাটো সম্ভৱ নহয়। তোমাৰ দাদাই আমাৰ বিয়াত কেতিয়াও সন্মতি নজনায়। গতিকে তুমি বিয়া হৈ যোৱা সেই ডক্টৰজনৰ লগত। বিয়া হ'ম ৰাজদা, কিন্তু বিয়াৰ পিছদিনা শ্মশান যাত্ৰাৰ কাৰণে তুমি সাজু থাকিবা। তাৰ পিছদিনাৰ পৰা তুলসীৰ তলত চাকি দি
নিয়তিৰ ওচৰত মোক আশীৰ্বাদ কৰিবা। এয়া তুমি কি কৈছা ৰীতা? তেনেকৈ কৈ মোক আৰু দুখ নিদিবা। মই বহুত কষ্টত কৈছোঁ এইখিনি। তেন্তে কেনেকৈ কম? তুমি অবিহনে মোৰ জীৱনটো এটা অভিশাপ হৈ পৰিছে অ' ৰাজদা। মোৰ দাদাই কেতিয়াবাই মোক মনৰ পৰা উলিয়াই দিলে। এতিয়া তুমিও এনেকৈ কৈছা? কিমান আৰু চকু পানী টুকিম? চকু পানীবোৰ যেন বিষাক্ত হৈ পৰিছে। ৰীতা, তুমি এতিয়া যোৱা, দুখ কৰি নাথাকিবা। মই কিবা এটা কৰিম। হে কৰুণাময় খোদা, তুমিতো অংকৰ মাষ্টৰ। মোৰ জীৱনৰ পৰা সমস্ত দুখ বেদনাবোৰ বিয়োগ কৰি সুশান্তিবোৰ যোগ কৰি দিয়া খোদা। মই কাকতি কৰি তোমাৰ ওচৰত অনুৰোধ কৰিছোঁ। দাদা, আপুনি যি সিদ্ধান্ত লয় মই তাত একমত। আৰু এনেকৈ কিছুদিন পিছত ৰীতাৰ দাদাই ৰীতাৰ বিয়াৰ ডেট ফিক্স কৰিলে আৰু ৰীতাই বহুত টেনশ্যনত ভুগি থাকিল। তথাপিও বিয়াৰ আগমুহূৰ্তত ৰীতাই ৰাজক ফোন কৰি মাতিলে, কিন্তু বহুত ভাবি চিন্তি ৰাজ নাহিল আৰু এনেকৈ ৰীতাৰ বিয়া হৈ গ'ল সেই ডক্তৰজনৰ লগত। দাদা, কিয় কান্দি আছে তাই? কি হ'ল? মইতো একো নাজানো তাৰ এই বিষয়ে।
দাদা তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা কিয় 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 ৰীতা ৰীতা কি হৈছে তোমাৰ হা কি হৈছে নাই, নাই, একো হোৱা নাই কিমাননো আৰু নিজকে কষ্ট দি থাকা তুমি এনেকৈ থাকিলে মোৰ অন্তৰখন ভাগি যায় বাবা সকলো পাহৰি যোৱা এতিয়াতো তাই বিয়াও হৈ গ'ল মাও এইটা মোৰ অকল প্ৰেমিকাই নাছিল তাই মোৰ বাবে মই জীয়াই থকাৰ প্ৰেৰণা আছিলো মা বাবা 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 কি হ'লনো বাবা বাবা কি হ'লনো বাবা বাবা কি হ'লনো বাবা ছাৰ মোৰ ল'ৰাটোক চাওকচোন আহক বহক ছাৰ ল'ৰাটোৱে ঘৰত ঢলি পৰি গৈছে কি হৈছে চাওকচোন আহাচোন আহা বিচনালৈকে আহা শৰ্মাদা অকণমান হেল্প কৰি দিয়কচোন এইখন ৰাখক পৰীক্ষাকেইটা কৰক মোৰ সন্দেহ হৈছে যে ল'ৰাজনে কিবা মানসিক টেনশ্যনত ভুগি আছে কাইণ্ডলি এই পৰীক্ষাকেইটা কৰি কিনে মোৰ ওচৰত আহক ছাৰ মোৰ ল'ৰাজনে ভাল পাবনে ভাল পাব কিয় নাপাব ঠিক আছে মই এইখিনি পৰীক্ষা কৰি আপোনাক দেখাই আছোঁ ৰিপৰ্টখিনি আনিলে আনিলোঁ ছাৰ চাওকচোন
আপোনাৰ ল'ৰাই মানসিক চাপত ভুগি আছে। আপুনি কিবা এই বিষয়ে জানে নেকি? আপুনি তাৰ মানসিক টেনশ্যনটো কেনেকৈ দূৰ কৰিব পাৰি চেষ্টা কৰক, নহ'লে কিন্তু তাৰ মানসিক বিকৃতি ঘটাৰ বহুত চান্স আছে। ভাল হ'বনে ছাৰ মোৰ ল'ৰাজন? মই কেইটামান মেডিচিন লিখি দিছোঁ, আপুনি কাইণ্ডলি মেডিচিন কেইটা ৰেগুলাৰ খুৱাওক। এই মেডিচিন কেইটা খোৱালে আপোনাৰ ল'ৰা নিশ্চয় ভাল পাব। তাক মানসিক টেনশ্যনৰ পৰা অকণমান দূৰত ৰাখক, সি নিশ্চয় ভাল পাব। হ'ব ছাৰ, মই চেষ্টা কৰিম। এইখিনি মই এমাহৰ মেডিচিন লিখি দিছোঁ। এমাহ মেডিচিনখিনি খোৱাৰ পিছত আপুনি আকৌ লৈ আহক। এই মাহটো তেওঁ দৃঢ় বিশ্বাস সম্পূৰ্ণ যে বিনা টেনশ্যনত পেচেণ্টজনে টেনশ্যন নিদিয়াকৈ ঘৰত ৰাখক, ভাল পাব। আৰু মেডিচিনখিনিৰ লগত টেনশ্যন নোলোৱাকৈ যদি পেচেণ্টজনে এই মাহটো থাকে, তেওঁ সম্পূৰ্ণৰূপে ভাল পাব। আপুনি মাক হিচাপে তাৰ বিষয়ে কিবা জানে নেকি? জানো ছাৰ, মই অলপ জানো। ছাৰ, সি এজনী ছোৱালী ভাল পাইছিলে। এতিয়া তাই বেলেগৰ লগত বিয়া হৈ গ'ল। তাৰ পাছৰে পৰা সি লাহে লাহে মানসিক চিন্তাত ভুগিব ধৰিলে। আচ্ছা, ছোৱালীজনী ক'ত থাকে? এতিয়া তাই বেলেগৰ লগত বিয়া হৈ গ'ল। এতিয়া লগ পোৱাৰ চেষ্টা কৰেনে সি? সেইবিলাক তেনেকুৱা একো নাই। ঘৰতে সি অকণমান টেনশ্যনত থাকে আৰু সেইবোৰ ভাবি ভাবি। তাক তুমি যিমান পাৰা টেনশ্যনৰ পৰা দূৰত ৰাখা আৰু এই মেডিচিনখিনি তুমি কণ্টিনিউ কৰা। একমাহ পিছত তুমি লৈ আহা, ঠিক আছে? ঠিক আছে ছাৰ, আহিছোঁ। ঠিক আছে। ৰীতা, আজি এটা হস্পিটেলত পেচেণ্ট পালোঁ। পেচেণ্টটোৰ দেখি এনেকুৱা লাগিছে তাৰ মানসিক বিকৃতি ঘটিছে। সি অত্যন্ত মানসিক চাপত আছে। তাৰ মাকক বুজালোঁ, মই তাক বুজালোঁ, কিন্তু তাক বুজাই হৈ মানিব নোৱাৰে। এনেকুৱা লাগিছে যে তাৰ মাথাৰ বিকৃতি ঘটি গৈছে। ল'ৰাজনৰ কি নাম? ল'ৰাজনৰ নাম আছিল ৰাজ আহমেদ। তাৰ ঘৰ মিলনপুৰ তিনিআলিত তাৰ ঘৰ। কিন্তু তুমি কিয় সুধিছা? তুমি চিনি পোৱা নেকি? নাই, নাপাওঁ। বৌ, তোমাৰ কি হৈছে? কিয় কান্দি আছা? বৌ, তুমি যদি মোক নিজৰ বুলি ভাবা, তেনেহ'লে কোৱাচোন তোমাৰ কি হৈছে? তোমাক ক'লেই জানো মোৰ ভাগ্যখন সলনি হ'ব। সেয়া মোৰ ভাগ্যৰ লিখন বুলি ধৰিছো। মানে তোমাৰ কি হৈছে বৌ? মোক খুলি কোৱাচোন। বৌ, নাকান্দিবাচোন। কান্দোতে তোমাৰ চকুবোৰ ফুলি গৈছে। আৰু নাকান্দিবা। নাকান্দিবিচোন। আৰু নাকান্দিবাচোন। চকুটো ফুলি যাব ভণ্টি। চকু পানীবোৰ যে বিষাক্ত। মোক খুলি কোৱাচোন কি হৈছে? শুনা ভণ্টি, মই এজন ল'ৰা ভাল পাইছিলো।
বৌ আৰু নাকান্দিবা, যি হ'ব লগা আছিল হৈ গ'ল। আজিৰ পৰা আৰু তুমি কান্দি নাথাকিবা। আমাৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে আমাক কমেণ্ট বক্সত জনাব। তাৰে মাজতে কিছুমান ভুল হ'ব পাৰে, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আৰু সঁচাকৈ যদি ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেছি বেছি শ্বেয়াৰ কৰিব। ইতিমধ্যে আমাৰ ছাবস্ক্ৰাইবাৰ 10,000 পাৰ হৈছে। সেয়েহে আপোনালোকে আগলৈ আমাক এনেধৰণৰ মৰম আৰু আশীৰ্বাদ দি যাওক। আৰু আমাৰ নতুন ভিডিঅ' আহি আছে, আপোনালোকে চাব। আৰু আগলৈ আমি এনেধৰণৰ ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াম। আপোনালোকে চাই থাকিব। জয় আই অসম।